নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে। আজি মই আপোনালোকক এটা কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। একচুৱেলি বহুতে জানে, বহুতে নাজানেয়ে। মানে মই আজিৰ পৰা 2 বছৰমান আগতে একচুৱেলি মানে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। মোৰ এইটো প্ৰথম ভিডিঅ' ইউটিউবত, কিন্তু কিবা কিবি কাৰণত তেনেকৈ মানে 2 বছৰত ভিডিঅ' বনাই উঠি আৰু নহ'ল মানে মাজতে। এতিয়াতো এইটো চেনেলত আপোনালোকে ভিডিঅ'বোৰ চাই আছে বা ভালো পাইছে বা বেয়া পাইছে, আপোনালোকে মৰম দিছে বহুতখিনি বা কমেণ্টতো জনাই বাৰু। কিন্তু মই আজিৰ পৰা 2 বছৰ আগতে মোৰ ভিডিঅ' কেনেকুৱা আছিল, মই ফাৰ্ষ্ট ভিডিঅ'টো মোৰ জীৱনত মানে ইউটিউবত মই ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ, সেইটো মই আপোনালোকক আজি দেখাব গৈ আছোঁ। আৰু সেই ভিডিঅ'টো চাই উঠি আপোনালোকে মোক জনাব যে মই কিমানখিনি ইম্প্ৰুভ কৰিছোঁ বা কেনেকুৱা আছিল, বা আপোনালোকৰ অনুভৱখিনি মুঠতে কমেণ্টত নিশ্চয় জনাব। মই বহুত বেছি ভাল পাম। এইটো কথা আজি কেনেকৈ মনত আহিল, মই মানে লেপটপটো চাই আছিলোঁ। লেপটপটো চাওঁতে মই মানে সেই ভিডিঅ'বোৰ পালোঁ। ভাবিলোঁ যে মই যিহেতু আগতে ভিডিঅ' বনাইছিলোঁ, মই আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকিম। বলক আমি এটা লেপটপলৈ যাওঁ। লেপটপলৈ যাই আমি ফাৰ্ষ্ট ভিডিঅ', এইটো ফাৰ্ষ্ট ভ্লগ বুলি লিখা আছিল, গতিকে ভিডিঅ'টো চাওক। সেইদিনা আছিল আপোনাৰ 15 আগষ্ট, আৰু 15 আগষ্টৰ দিনা মই ভিডিঅ' বনাইছিলোঁ বা গীটাৰেদিও বজাইছিলোঁ। চাওক আপোনালোকে, ভালকৈ চাওক। হাই বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দিছ ভ্লগ এণ্ড গীটাৰ। মোৰ এইটো প্ৰথম ভিডিঅ' ইউটিউবৰ জৰিয়তে। আপোনালোকে যাতে ভিডিঅ'বোৰ মোৰ আগলৈ চাই যায়। আৰু মই আজি যিহেতু 15 আগষ্ট, তাৰে কাৰণে সকলো বন্ধু বান্ধৱীলৈ 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ দিনটোত মই অলপ কিবা গীটাৰৰ জৰিয়তে কৰিব খুজিছোঁ, চাওক আপোনালোকে। তো আপোনালোকে চালে জনগণ মন অধি, গতিকে নিশ্চয় ভাল পাইছে। গতিকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ক। আৰু যদি বেয়া পায় তথাপিতো কমেণ্ট কৰক, আৰু ভাল হয় যদিও কমেণ্ট কৰক, তেতিয়াহে মই মোৰ ভুলবিলাক শুধৰণি কৰিব পাৰিম। যিহেতু আজি ষ্টাৰ্ট কৰিছোঁ, মানে ষ্টাৰ্টিঙতে যে ভুলবিলাক শুধৰণি কৰি লওঁ, তেতিয়াহ'লে আগলৈ মোৰেই ভাল হ'ব। আপোনালোকক ভাল ভিডিঅ' দিব পাৰিম। আৰু এইখিনি আকৌ দিয়ক। আৰু এতিয়া খতম হৈ গ'ল ভিডিঅ'টো। তো চালে আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় কমেণ্টত জনাই দিয়ক। আৰু মই কিমানখিনি ইম্প্ৰুভ কৰিছোঁ সেইখিনিও তলত কমেণ্ট কৰি জনাই দিব। আৰু লগতে মই কিছুমান ইয়াতে কথা মই এড কৰোঁ যে চাওক, বহুতে মানে ভাবি থাকে মই এনেকুৱা ধৰণৰ কাম কৰোঁ, কিন্তু সিহঁতৰ কমিউনিকেশ্যনটো ঠিক নহয়। তো সি মানে তাৰপিছত মানে ইধন নোৱাৰে যে মোক মানুহে কি ক'ব বা কেনেকুৱা হ'ব। এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে এনেকুৱা যে আপোনালোকেও যাতে শিকক মানে কি, চাপ'জ চাওক আপোনালোকৰ মনতো চাপ'জ আহিব পাৰে যে কেনেকুৱা মানে মোৰো ভিডিঅ' বনাব ইচ্ছা যায়, কিন্তু মই নোৱাৰোঁ যে মোৰ কমিউনিকেশ্যনটো বেয়া। মোৰ উদ্দেশ্যটো এইটোৱে যে মোৰ ইমান বেয়া কমিউনিকেশ্যন হোৱা স্বত্তেও যে মই ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছিলোঁ। আৰু এই ভিডিঅ'টো বনোৱা ষ্টাৰ্ট কৰাৰ কাৰণে আজি মই এইটো আপোনালোকক এতিয়া মই যেনেকৈ কথা কৈ আছোঁ, এতিয়াও ইমান ভাল নহয় বাৰু, একদম মই মহাপণ্ডিত নহয়, কিন্তু যিখিনি কৈছোঁ আপোনালোকে চাপ'জ বুজি পাইছে। তো সেইখিনি বস্তু মোৰ তেতিয়া নাছিলে, পুৰা ভাবিব লগা আছিল। এইখিনি কথা ক'ব লাগিলে মোৰ আজি 1 ঘণ্টা লাগিল হয়। তো তেনেকুৱা সেইটো টাইমত। তো আৰু মোৰ সেইটো ভিডিঅ' দিয়া আছিল এটা বেলেগ চেনেলত, ডি ভ্লগছ এণ্ড গীটাৰ বুলি আছিল, য'ত মই মানে ভ্লগো দিয়া আছিলোঁ, এটা দুটা গীটাৰো। আৰু মই ভিডিঅ' ডিলিট কৰিছোঁ এই কাৰণে, দিলোঁ ভিডিঅ'টো,
বহুতে কৈ মানে অলপ ফানি টাইপো হৈছে না, বহুতে হাঁহা কমেণ্টটো দিছে, বহুতে ভাল উপদেশ দিছে, আৰু সেইটো একচুৱেলি হ'ব লাগে, সেইটো হ'লেহে শিকিব পাৰি, সেইটো পজিটিভলি ল'ব লাগে। আৰু সেইটোৱে কথা আৰু আপোনালোকক বনাওক ভিডিঅ', মই ভিডিঅ' বনাব সদায় এপ্ৰিচিয়েট কৰোঁ, কাৰণ কিয় ভিডিঅ' বনাই আপোনাৰ ইনকাম গিলা পাছৰ কথা, কিন্তু আপোনালোকে সেই ইনকাম কৰা ষ্টেজকলৈকে যাওয়াৰ কাৰণে এই যে আপোনালোকৰ সেইখিনি সময় ন, আজি মই গম নাপাওঁ যে মই যে কিমান সফল হওঁ বিফল হওঁ, কিন্তু এই যে মই যে ভিডিঅ' বনাই আছোঁ, মোৰ এটা বস্তু ইয়াতে মোৰ বিল্ড হৈ গৈ আছে যে মোৰ কমিউনিকেশ্যনটো, মানুহৰ লগত কথা পতাটো, যে কেনেকৈ এজন মানুহক কথা পাতিব লাগে, কেনেকৈ কি লাগে, মই নিজৰ ভুলৰ পৰা নিজে শিকি আছোঁ বা তেনেকুৱা কথা, সেইখিনিয়ে কথা। শিক্ষক আগবাঢ়ক, মোৰো সেইটোৱে কথা। মই যদি ভ্লগবোৰো বনাওঁ, মই শিকিব লগা কথাও কওঁ, আজি অলপ চাগে বেছিয়ে ক'লোঁ, ইমানো নকওঁ আৰু বেছি জ্ঞান দিয়াটো বেয়া। আৰু আপোনালোকেও মোৰ ভিডিঅ'বোৰ আগলৈ এনেকৈ চাই যাব, শ্বেয়াৰ কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব, কিমান আৰু কম কৰক, এয়াই কৰক। আৰু যোৱাৰ আগতে ইয়াতে ইনষ্টাগ্ৰাম আইডিটো আহিছে, আপোনালোকে ফোনটো এইটো ইউটিউবটো কাটি যাওক ইনষ্টাগ্ৰামত, এইটো ইনষ্টাগ্ৰাম আইডি মোক ফ'ল'টো কৰি লওক, আৰু এতিয়া মোবাইল চবাইল থৈ নিজৰ কামত লাগক, বেলেগ একো নাই দিয়ক।